हेलो बंधु बान्धवीসকল আজি যদি আপোনাৰ ঘৰৰ মোবাইল বা ডিছৰ ৰিচাৰ্জ শেষ হয় আপুনি কি কৰিব ঘৰৰ পৰাই আপুনি কৰিব পাৰিব মোবাইল বা ডিছৰ ৰিচাৰ্জ তাৰ বাবে থাকিব লাগিব আপোনাৰ এখন এটিএম কাৰ্ড আৰু একাউণ্ট খোলাৰ সময়ত দিয়া মোবাইল নম্বৰটো লগতে আপুনি ডাউনলোড কৰিব লাগিব মাই এয়াৰটেল এপছ আহক তেনেহলে দেৰি নকৰি কেনেকৈ ৰিচাৰ্জ কৰিব পাৰি আমি জানিলো লগতে চেনেলটি সাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটি বজাবলৈ একেবাৰে নাপাহৰিব প্ৰথমে আপুনি প্লে ষ্টৰৰ পৰা মাই এয়াৰটেল এপছটো ডাউনলোড কৰি লওক আৰু তাৰ পিছত ইয়া চাই লওক আৰু মোৰ ডাউনলোড হৈছে ইবাৰ মই ওপেন কৰি লম या ओपन কৰিছো আৰু ওপেন কৰাৰ পিছত এয়াৰটেল সিমখন কি নম্বৰত আছে হেতু সিলেক্ট কৰি লব আৰু সিলেক্ট কৰাৰ পিছত নেক্সট মাৰি দিব আৰু নেক্সট মাৰাৰ পিছত ইয়াত মোবাইল নম্বৰটো মাৰিব লাগিব আপোনাৰ আৰু মোবাইল নম্বৰটো মাৰাৰ পিছত নেক্সট মাৰিলে এটা ওটিপি আহিব আৰু ওটিপিটো অহাৰ পিছত এপছটো খোলা খাব আৰু খোলা খাৱাৰ পিছত ইয়াত লাৰি দিয়ক আৰু লাৰি দিয়াৰ পিছত আপোনাক কিমান বেলেন্স লাগে হেতু ইয়াত লিখি দিয়ক আৰু এনেকৈ মাৰাৰ পিছত এই দেখা ৰাইট চিনডাল আপুনি লাৰি দিব আৰু লাৰি দিয়াৰ পিছত এনেকা হ'ব আৰু এই ফৰ্মখন আপুনি ভালকে এটিএম খন চাই আপুনি ফিলআপ কৰিব আৰু এনেকৈ ফিলআপ কৰাৰ পিছত ইয়েস মাৰি দিব আৰু ইয়েস মাৰি দিয়াৰ পিছত আপোনাৰ বেংকত দিয়া মোবাইল নাম্বাৰটোত এটা ওটিপি যাব আৰু ওটিপিটো ইয়াত বহালে আপোনাৰ এড মানিত বেলেন্সটো আহি যাব আৰু ইবাৰ আপুনি দেখি থকা এই ৰিচাৰ্জত লাৰি দিয়ক লাৰি দিয়াৰ পিছত এয়া চাওক ইয়াৰ মোবাইল ৰিচাৰ্জ D2H ৰিচাৰ্জ আপুনি যি ৰিচাৰ্জ কৰে ইয়াত টাচ কৰি দিয়ক আৰু পিছত ইয়াত আপোনাক যোনটা মোবাইল নাম্বাৰত ৰিচাৰ্জ লাগে সেই নাম্বাৰটো ইয়াত মাৰ আৰু মাৰাৰ পিছত এয়াৰটেল আসাম বুলি আহিছে আৰু যদি নাহে হেতু সিলেক্ট কৰি ল'ব লাগিব আৰু ইয়াত লাৰি দিয়ক আৰু ইবাৰ এমাউন্ট লিখিব আহিছে আৰু আপোনাক কিমান টকা লাগে হেতু ইয়াত লিখি দিয়ক লিখি দিয়াৰ পিছত লাৰি দিয়ক আৰু লাৰি দিয়াৰ পিছত ইয়া পিন মাৰিব আহিব আপুনি যেহেতু পিন নম্বৰটো গম নাপায় তেনেহলে আপুনি ফৰৱাৰ্ড পিন লাৰি দিয়ক আৰু তাৰ লাৰি দিলে আপোনাৰ মাই এয়াৰটেল এপছটো যোনটো নাম্বাৰ ৰেজিষ্ট্ৰেচন কৰা হৈছে সেই নাম্বাৰটোত এটা মেছেজ গিছে আৰু মেছেজটোত আপোনাৰ পিনটো দিয়া আছে সেই পিনটো ইন্টাৰ পিন বুলি লিখা ঠাইটোত বহাই ৰাইট চিনডালত ক্লিক কৰি দিয়ক আৰু তাৰ পিছত আপোনাৰ ৰিচাৰ্জটো সাকসেস হৈ যাব এনেকৈ আপোনালোকে মোবাইল বা ডিছৰ ৰিচাৰ্জ কৰিব পাৰিব আশা কৰো আজিৰ ভিডিঅ'টিয়ে আপোনালোকক যথেষ্ট সহায় কৰিব লগতে ভিডিঅ'টি লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ